নমস্কাৰ, আসাম প্লাম্বাৰ HR ভিডিঅ'লৈ স্বাগতম। আজি মই আকৌ নতুন ভিডিঅ' এটি লৈ আপোনালোকৰ মাজত আহিছোঁ। তো মোৰ পিছফালে এটা বস্তু দেখা পাইছে আপোনালোকে, এই সামগ্ৰীটো পাম্পৰ দৰে। তো এই বস্তুটো প্লাম্বাৰ ছেক্টৰত কেনেকৈ প্ৰযোজ্য হয়, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে বস্তুটো দেখি নিশ্চয় মনত পৰিছে চাইকেলত পামাৰৰ কথা। চাইকেল গেৰেজত দেখিবই আপোনালোকে সামগ্ৰীটো। বলক বেছি দেৰি নকৰি আপোনালোকৰ সৈতে মোৰ কামৰ ঠাইলৈ আগুৱাই যাওঁ। এতিয়া মই গৈ আছোঁ হাতীগাঁৱৰ ফালে। যিহেতু মই বৰবাৰীত থাকোঁ, বৰবাৰীৰ পৰা হাতীগাঁও অলপ দূৰ হয়। যিয়ে কি নহওক, মই গুৱাহাটীৰ প্ৰায়ভাগ এৰিয়াতে কাম কৰোঁ। বেছিভাগ মোৰ কাম চলে নাৰেংগী, গণেশগুৰি, 6 মাইল এইবোৰ এৰিয়াত বেছিভাগ কাম চলে মোৰ। তো আহি পালোঁ মোৰ কামৰ ঠাইলৈ। বলক দেৰি নকৰি কাম ষ্টাৰ্ট কৰোঁ। আজি মোৰ লগত আছে ৰাহুল, মোৰ হেল্পাৰ। ৰাহুলক লৈ আহিছোঁ আজি কামত। বাথৰুমৰ ভিতৰলৈ এণ্ট্ৰি কৰোঁ। বাথৰুমৰ অৱস্থা খুবেই বেয়া, কাৰণ ইয়াৰে পানীটোত বহুত আইৰণ আছে, আপোনালোকে দেখিব পাইছে। আৰু আইৰণে আপোনালোকৰ টাইলছৰ কালাৰে চেঞ্জ কৰি দিছে। এইটো পাৰ্টত 2টা বাথৰুম আছে। তো নেক্সট বাথৰুমলৈ যাওঁ। এইটো বাথৰুমৰ কণ্ডিশ্যন বা কেনেকুৱা আছে। একে আইৰণে আপোনাৰ ফ্ল'ৰ পূৰা ৰঙা কৰি থৈ দিছে। টেপবোৰো জাম হৈ গৈছে আৰু টেপেৰে পানী কম ওলায় আৰু টেপৰ পানী ৰঙা ওলায়। বলক প্ৰথম বাথৰুমলৈ আগুৱাই যাওঁ আৰু মোৰ পাম্পৰ কামাল এতিয়া দেখিব আপোনালোকে। পাম্পৰ সহায়ত কেনেদৰে পাইপৰ ভিতৰৰ লেতেৰা ওলাই আনিব পাৰি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। তো এতিয়া পানীৰ যিকোনো এটা লাইন খুলি লৈছোঁ। পানীৰ কালাৰ দেখিলে আপোনালোকে আচৰিত হ'ব। পানীৰ যিহে আইৰণ, টেপটো খোলাৰ লগে লগে দেখিব পাইছেই চাগে। এইবোৰ পানীয়ে ইউজ কৰি আছিল এখেতলোকে। তো আইৰণটো খুবেই বেছি। এনে জেগাত 6 মাহৰ মূৰে পাম্প মাৰিবই লাগে, কাৰণ পাইপৰ ভিতৰৰ এটা লেয়াৰ বহি যায় আৰু সেইটো বিশেষকৈ চাফা কৰা সঁজুলিয়ে হ'ল পাম্প। তো মই পাম্পটো লগাই লৈছোঁ, আপোনালোকে দেখিব পাইছে। দেখিব পাইছে চাগে আপোনালোকে পাম্পৰ কামাল। পাম্প মাৰিলে বাথৰুমত ৰানিং পানী লাগিবই। পানী আহি থকা অৱস্থাতে পাম্প মাৰিব লাগে আৰু তেতিয়াহে পাম্পটোৱে ভালদৰে কাম কৰে বা কম্প্ৰেছাৰ কৰে। যিহেতু পানীয়ে ঠেলি দিওঁ, পানীটোৱে কম্প্ৰেছাৰ কৰি আছে, চববোৰ লেতেৰা ওলাই আনি আছে। পাম্প মাৰিলে বা টেংকিত পানী থাকিব লাগিব আৰু পানী থকা অৱস্থাতে ৰানিং পানীত পাম্প মাৰা হয়। তো দেখিছে আপোনালোকে কেনেকুৱা লেতেৰা ওলাইছে। তো এতিয়া লাহে লাহে চাফা পানী অহা আৰম্ভ হ'ব আকৌ। যেতিয়ালৈকে চাফা পানী নাহে আমি তেতিয়ালৈকে পাম্প মাৰি থাকোঁ। অলপ ৰখি পাম্পটো মাৰিলে ভাল হয়, কাৰণ পাইপৰ যিবোৰ লেতেৰা আছে, সেই লেতেৰাবোৰ লাগি থকা লেতেৰাবোৰ পানীটোৱে খেলি লেতেৰাবোৰ ওলাই দিব। বিশেষকৈ GI পাইপত লেতেৰাবোৰ বেছিকৈ হয়। PVC পাইপত পাম্প কমকৈ মাৰিলেও হৈ যায়। পানীটো লাগিছে দেখাইছিল, চাফা পানী অহা আৰম্ভ হ'ল। তো আপোনালোকে দেখিব পালে যে প্লাম্বিং ছেক্টৰত পাম্পটোৱে কেনেদৰে কাম কৰে। কিছুমান লাইনত পানী একদম কম আহিলেও পাম্প মৰা হয়। যিবোৰ টেপবোৰত পানী বহুত কম আহে, টেপবোৰ খুলি পাম্প মাৰি দিলে লাইনটো ক্লিয়াৰ হৈ যায়। এয়ে আছিল আজি ভিডিঅ'টি, প্লাম্বিং ছেক্টৰত পাম্প কেনেদৰে প্ৰয়োজন হয়। তো আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম।